সুৰৰে দেউলৰে ৰূপৰে। নমস্কাৰ, আজি মই উপস্থিত আছোঁ মঙলদৈৰ এখনি বিশেষ শিক্ষানুষ্ঠান দৰং একাডেমি। দৰং জিলাৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান দৰং একাডেমি জুনিয়ৰ কলেজ। আৰু এই দৰং একাডেমি জুনিয়ৰ কলেজৰ আজি 20 জুন, এটি বিশেষ দিন। আজি হৈছে প্ৰতিষ্ঠা দিৱস, দৰং একাডেমিৰ প্ৰতিষ্ঠা দিৱস। আৰু এই চেগতে আমি আজিৰ দৰং একাডেমিৰ এই গৌৰৱৰ দিন, লগতে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ 52তম মৃত্যুবাৰ্ষিকী বিষ্ণু ৰাভা দিৱস। এই বিষ্ণু ৰাভা দিৱস উপলক্ষেও আমাৰ দৰং একাডেমিৰ পৰিয়ালৰ তৰফৰ পৰা সেই স্বনামধন্য শিল্পীগৰাকীলৈ আমাৰ বহুত শ্ৰদ্ধা সেৱা আমি জনাইছোঁ। আমি তেখেতক স্মৰণ কৰিছোঁ আজিৰ এই বিশেষ দিনটোত। আৰু লগতে আমি দৰং একাডেমিৰ পৰিয়ালৰ যিসকল ইয়াত সদস্য আছে আটাইখিনি আমি আজি ইয়াত লগ হৈছোঁ, তেখেতলৈ আমি স্মৰণ কৰিছোঁ। লগতে আজিৰ এই বিশেষ দিন দৰং একাডেমিৰ যি প্ৰতিষ্ঠা দিৱস উপলক্ষেও আমি সকলোখিনি মিলিত হৈছোঁ। আৰু এইখিনি সময়ত আমি আমাৰ দৰং একাডেমি পৰিয়ালৰ আটাইখিনিকে মই অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া সকলোৱে ইয়াত আছে, বহি আছে ইয়াত। আৰু আমাৰ মাজত আছে ৰাহুল আছে, দৰং একাডেমিৰ এই মুহূৰ্তত আজি ৰাহুলে কি ক'বা বা আজি দৰং একাডেমিৰ আচলতে আজি প্ৰতিষ্ঠা দিৱস সুদীৰ্ঘ 2011 চনতে প্ৰতিষ্ঠা লাভ কৰা দৰঙৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠান আজি প্ৰতিষ্ঠা দিৱসৰ দিনা সঁচাকৈ আমাৰ কাৰণে এটি ভাল খবৰ। আমি প্ৰতি ক'ভিড প্ৰট'কল যিটো আছে, আমি সেই নিয়মসমূহ পালন কৰি সেয়া পালন কৰি হ'লেও আমি আজি ইয়াত আটাইখিনি আমি লগ হৈছোঁ, শিক্ষক কৰ্মচাৰী সকলোখিনি। কি ক'বা ৰাহুল? প্ৰথমে মই ৰাভা দিৱসৰ শুভেচ্ছা দিছোঁ সকলোকে। বৰ্তমান যিটো পৰিস্থিতি আমাৰ ভাল নহয়, আমিও গোটেইখিনিয়ে একেলগে লগ হ'ব পৰা নাই। তথাপি আমি প্ৰতিষ্ঠা দিৱসৰ যিটো আমি বছৰেকীয়া এটা আমি অনুষ্ঠান হিচাপে আমি কৰোঁ, তাৰে জাষ্ট আমি অকণমান ক্ষুদ্ৰ কিবা এটা প্ৰয়াস কৰিছোঁ আৰু এইবাৰ। আৰু সকলোৰে যাতে ঘৰত থাকে, তেওঁলোকে যাতে মাস্ক, চেনিটাইজাৰ এইসমূহৰ ব্যৱহাৰ কৰে আৰু সকলোৱে যাতে সামাজিক দূৰত্ব মানি সুস্থ থাকিবলৈ প্ৰয়াস কৰে। আজিৰ এই বিশেষ প্ৰতিষ্ঠা দিৱসৰ দিনা কোনোবা শিক্ষকৰ এনেকুৱা আগৰ তেনেকুৱা নাম ল'ব নেকি, বা আমাৰ প্ৰিন্সিপালসকল বা ইয়াৰ পৰা আঁতৰি যোৱা তেনেকুৱা কোনোবা? হয়, যথেষ্ট মই 2011 চনৰ পৰা বিভিন্ন শিক্ষকসকলক আমি ইয়াতে লগ পাইছোঁ। আৰু তেখেতসকলে আমাৰ যিকেইটা দিন তেওঁলোকে আমাৰ লগত ইয়াতে কাম কৰিছিল, তেখেতসকলে যথেষ্ট আমাৰ লগত ভাল কাম কৰিয়ে গৈছে। আৰু তেখেতসকলকো আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। যদিও তেখেতসকল আমাক ফিজিকেলি আমাৰ লগত নাই, তথাপিও তেওঁলোকে আমাৰ লগত আছে বা তেওঁলোকে আমাক শুভেচ্ছা দিছে আজিৰ দিনটো বা সকলো সময়তে আমাৰ খা খবৰ লৈ। ঠিক আছে, ধন্যবাদ ৰাহুল। সেয়া আছিল ৰাহুল। আৰু আমাৰ দৰং একাডেমিৰ পৰিয়ালক মই দেখুৱাই আছোঁ আপোনালোকৰ ইয়াত সকলোখিনি আছে। আমাৰ মাজত আছে চিন্ময়ী আছে, চিন্ময়ী এইফালে চিন্ময়ী আছে। চিন্ময়ী আমাৰ দৰং একাডেমিৰ এগৰাকী শিক্ষয়িত্ৰী, কিন্তু বৰ্তমান এপইণ্টমেণ্ট লাভ কৰিছে। তৎসত্ত্বেও আমাৰ শেষ অৱস্থালৈকে এপইণ্টমেণ্ট পোৱা অৱস্থালৈকে দৰং একাডেমিত আছিলে আৰু প্ৰতিটো অনুষ্ঠানতে চিন্ময়ী থাকে। আজি কি ক'বা চিন্ময়ী, কেনেকুৱা লাগিছে আজি প্ৰতিষ্ঠা দিৱস দৰং একাডেমি? মইতো মোটামুটি 3 বছৰে মই ইয়াতে কাম কৰা 4 বছৰ হ'ল। তাৰ 3 বছৰে মই প্ৰতিষ্ঠা দিৱসটো পাইছোঁ। ভাল লাগে কলেজখনত, বহুত বছৰে কাম কৰিলোঁ। কৰ্মসূত্ৰে যদিও ওলাব লগা হৈছে, তথাপিও জড়িত হৈ আছোঁ কলেজখনত। পৰীক্ষা বাতিল হৈছে, কি ক'ব চিন্ময়ীয়ে? পৰীক্ষাটো বাতিল হৈছে, এইটো খুব দুখ লগা বিষয়। ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতক লৈ অলপ খেলি মেলি হৈছে, এইটো আমিও শংকিত কি হ'ব। তথাপিও বিচাৰোঁ যে গভৰ্ণমেণ্টে ভাল কিবা এটা চলিউশ্যন দিয়াব, যিহেতু ল'ৰা ছোৱালীখিনি ভয় খাইছে, লগতে গাৰ্জেন বা আমি যোনে পঢ়াইছিলোঁ টিচাৰ্ছখিনিও বহুত ভয় লাগিছে। যাৰ ভাল ৰিজাল্ট আশা কৰিছিলোঁ, তেওঁলোকৰ ফালৰ পৰা এতিয়া কি হ'ব গম নাপাওঁ। চ' ভাল কিবা এটা গভৰ্ণমেণ্টে দিব বুলি আশা কৰিছোঁ। ঠিক আছে, চিন্ময়ী ধন্যবাদ জনাইছোঁ। দৰং একাডেমিত উপস্থিত আছে প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ দিনটোত। আৰু আমাৰ মাজত মধুস্মিতা আছে। মধুস্মিতাকো আমি ওচৰলৈ যাম, কিন্তু তাৰ আগমুহূৰ্তত আমাৰ মেনেজিং ডাইৰেক্টৰ আমাৰ বাইদেউ আছে, মীৰা দেৱী বাইদেউ। তেখেতক মই শ্ৰদ্ধা জনাইছোঁ আজিৰ এই বিশেষ দিনটোত। আমাৰ যি দৰং একাডেমিৰ প্ৰতিষ্ঠা দিৱস, তাৰ কাৰণে মই তেখেতলৈ বহুত শুভকামনা জনাইছোঁ। দৰং একাডেমি পৰিয়ালৰ সদস্য হিচাপে মই তেখেতলৈ শুভেচ্ছা জনাইছোঁ। কি ক'ব বাইদেউ এই মুহূৰ্তত? এই মুহূৰ্তত মই ক'ম যে আমাৰ শৈক্ষিক বাতাবৰণবিলাক
সকলোতে যাতে ঠিক ঠাকে থাকে, সকলোৰে যাতে উন্নতি হয়, এই কৰোণাই যাতে আমাৰ শিক্ষা প্ৰক্ৰিয়াটো যাতে ব্যাহত কৰাত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে আৰু সকলোৰে আৰু তথা লগতে দৰং একাডেমী জুনিয়ৰ কলেজৰ সকলো প্ৰকাৰ উন্নতি কামনা কৰি অকল দৰং একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰে কাৰণেই নহয়, বাকী আমাৰ অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি ক'ব আজিৰ এইটো চিটুৱেশ্যনত, যিহেতু আমি এটা খবৰ পাইছোঁ যে বা ইতিমধ্যে নিশ্চিত হৈছে যে পৰীক্ষাসমূহ বাতিল কৰা হৈছে? এই সন্দৰ্ভত ক'বলৈ আমাৰ বহুকেইখন দলীয় বৈঠক আমি দেখা পাই আছোঁ দূৰদৰ্শন যোগে, গতিকে তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাত আমি মাত মাতিব নোৱাৰোঁ আৰু ল'ৰা ছোৱালীৰ সুস্থ ভৱিষ্যত চিন্তা কৰি যাতে আমি আগুৱাই যাব পাৰোঁ, সফল হ'ব পাৰোঁ, তাৰে ধন্যবাদ জনাইছোঁ। সেয়া আছিল আমাৰ মেনেজিং ডাইৰেক্টৰ দৰং একাডেমীৰ মধুস্মিতা আছে। মধুস্মিতাইও ইতিমধ্যে দৰং একাডেমীৰ পৰিয়ালৰ এগৰাকী সদস্য, লগতে ইতিমধ্যে এপইণ্টমেণ্ট পাইছে হাইস্কুলত। গতিকে মধুস্মিতা, কেনেকুৱা লাগিছে আজি বিশেষ দিনটোত উপস্থিত থাকি? আজি বিশেষ দিনটোত উপস্থিত থাকি ভালেই লাগিছে। ইয়াৰ আগৰ বছৰো উপস্থিত আছিলোঁ আৰু তাৰ আগৰ বছৰো আছিলোঁ। মই ইয়াতে কাম কৰা 2 বছৰ হ'ল। এই 2 বছৰত যিখিনি মৰম, ভালপোৱা, স্নেহ, গালিও খাইছোঁ, গোটেইখিনিয়ে পাইছোঁ আৰু একদম পাহৰিব নোৱাৰা স্মৃতি। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি ক'ব মধুস্মিতাই আজি বিশেষ দিন? পৰীক্ষা বাতিল হোৱাৰ কাৰণে যথেষ্ট দুখিত মই। এজন শিক্ষক হিচাপে মই বহুত আঘাত পাইছোঁ, কাৰণ ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতটো বহুত ডাঙৰ বস্তু আৰু মানুহে কয় যে মাৰ্কশ্বিট ডাঙৰ বস্তু নহয়, মাৰ্কছ ডাঙৰ বস্তু নহয়, কিন্তু মাৰ্কশ্বিটখন খুব বেছি ইম্পৰ্টেণ্ট হয়। আৰু চৰকাৰক যাতে চৰকাৰে মানে গোটেইখিনি চাই চিতি পেলাই এটা ভাল কৰিব পাৰে বা ভাল এটা ৰিজাল্ট উলিয়াই দিব পাৰে, তাৰ কাৰণে মই আশা কৰিম। ঠিক আছে, ধন্যবাদ জনাইছোঁ মধুস্মিতাই। খুব ধুনীয়াকৈ এক গুৰুত্বপূৰ্ণ কথা কৈছে আজিৰ বিশেষ দিনটোত। আমাৰ মাজত আছে আমাৰ দৰং একাডেমীৰ এই ইংৰাজী বিষয়ৰ বিষয় শিক্ষক দীপশিখা বাইদেউ। দীপশিখা বাইদেউ এই মুহূৰ্তত কি ক'ব আজি দৰং একাডেমীৰ প্ৰতিষ্ঠা দিৱস? ইয়াতে হঠাতে খবৰটো পালোঁ বাইদেউৰ পৰা যে আহিব লাগে বুলি, বহুত ভাল লাগিলে প্ৰতিষ্ঠা দিৱসটোত উপস্থিত হৈ। আৰু এগৰাকী দৰং একাডেমীৰ সদস্য হিচাপেও মই নিজকে বহুত সৌভাগ্যৱতী বুলি ভাবোঁ যে এনেকুৱা এখন মহাবিদ্যালয় মানে জুনিয়ৰ কলেজৰ লগত মই কাম কৰিবলৈ সুবিধা পাইছোঁ। অনলাইন ক্লাছসমূহ আমাৰ চলি আছে। দৰং একাডেমীৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে অনলাইনৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক্লাছ প্ৰদান কৰি আছে। কেনেকুৱা অনুভৱ এইকেইদিনত? একচুৱেলি অনলাইন ক্লাছটো ঠিকেই হয়, কিন্তু চবৰে কাৰণে পচিবল নহয়। গতিকে যেতিয়া ক্লাছ হয় তেতিয়া কিছুমান কি হয় প্ৰেজেণ্ট থাকিব নোৱাৰে, হয় নেটৱৰ্ক ইছ্যু থাকে, কিছুমানে ফাঁকিও দিয়ে। কিন্তু তথাপিতো আমাৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিছোঁ অনলাইন ক্লাছৰ জৰিয়তে হ'লেও ল'ৰা ছোৱালীক আটাইখিনি দিবৰ কাৰণে, আৰু যিমান পাৰি সহায় কৰিছোঁ। আৰু আমাৰ ষ্টুডেণ্টখিনিও বহুত বেছি চিনচিয়াৰ হয়, গতিকে আমাকো তেওঁলোকে ষ্টুডেণ্টখিনিয়ে সহায় কৰিছে। যথেষ্টখিনি ক্লাছত প্ৰেজেণ্ট থাকে, হয়তো বাকীবিলাক ক্লাছ মোৰ দৰে বাকীবিলাক ক্লাছতো প্ৰেজেণ্ট আছে ল'ৰা ছোৱালীবোৰ। ঠিক আছে, আমি অনলাইন ক্লাছৰ জৰিয়তে হ'লেও ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাবৰ কাৰণে চেষ্টা কৰি থকা হৈছে। মই কৈছোঁ যে সকলো আমাৰ পৰিয়ালৰ সদস্যসকল যিহেতু উপস্থিত আছে, আমাৰ মাজত আছে কমাৰ্চৰ আন এগৰাকী শিক্ষক বুলবুল। মই সুধিব বিচাৰিছোঁ আজি আমাৰ দৰং একাডেমীৰ বিশেষ প্ৰতিষ্ঠা দিৱস, এই দিৱসৰ দিনা কি ক'ব আমাৰ দৰ্শক ৰাইজক লগতে ছাত্ৰ ছাত্ৰীসকলক? বিশেষ আৰু নাই, এই দিনটোতে আৰু এইটোৱে বিচাৰোঁ আমাৰ কলেজখন আৰু অলপ আগুৱাই যাওক ভালদৰে, আৰু 11 বছৰ 12 বছৰ আৰু থাকক এনেদৰে, আৰু আমাৰ ভাল ভাল ৰিজাল্ট হওক, ষ্টুডেণ্টখিনিও আমাক সহযোগিতা কৰক, সেয়াই আৰু আজিৰ দিনটো। আমাৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু ঘৰতে আছে, অধ্যয়ন কৰি আছে, অনলাইন ক্লাছসমূহ চলি থকা হৈছে, কেনেকুৱা লাগিছে এইকেইদিনত? সকলোৱে ক্লাছসমূহ এটেণ্ড কৰিছে, সহযোগিতা কৰিছে ষ্টুডেণ্টখিনিয়ে, সেই হিচাপত ভালে লাগিছে, ক্লাছ কৰি আমাৰো ভাল লাগি আছে, সেয়াই। ঠিক আছে, ধন্যবাদ জনাইছোঁ। সেয়া আছিল বুলবুল, আমাৰ দৰং একাডেমীৰ এগৰাকী সদস্য শিক্ষক। আমি যিটো কৈছোঁৱে যে আজি দৰং একাডেমীৰ দৰঙৰ এখনি আগশাৰী শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখনৰ বিশেষ দিন অৰ্থাৎ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি ইয়াত উপস্থিত আছোঁ, আৰু মই ইয়াতে দৰং একাডেমীৰ একেবাৰে ওপৰতে আছোঁ, আৰু আমাৰ সেই যিটো ঘাইপথ আছে কৰিম চকৰ, এইটো পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাইছোঁ এয়া। আৰু ইতিমধ্যে যিহেতু ক'ভিড পৰিস্থিতিৰ কাৰণে আমাৰ সকলো ছাত্ৰ ছাত্ৰী ঘৰতে আছে, অনলাইন ক্লাছসমূহ দি থকা হৈছে। আমি আশা কৰিছোঁ ইয়াৰ পৰাই যে ছাত্ৰ ছাত্ৰীসকলে ভালধৰণে অধ্যয়ন কৰক, আৰু যিটো চৰকাৰৰ নীতি যিটো দিছে যে পৰীক্ষাসমূহ এইবাৰ যিহেতু বাতিল কৰা হৈছে যদিও কিছুমান নিশ্চয় গুৰুত্বপূৰ্ণ গাইডলাইন তেওঁলোকে প্ৰদান কৰিব, আৰু সেইসমূহ গ্ৰহণ কৰি আমাৰ যিটো পৰীক্ষা ব্যৱস্থা
সেইটো বা যিটো ফলাফল মূল্যায়ন তাক আগবঢ়াই লৈ যোৱা হ'ব গতিকে মই বেছি ভিডিঅ'টো আৰু মই দীঘলীয়া কৰিব খোজা নাই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো সকলোৱে চাব তাকে আশা কৰি আমাৰ আকৌ এবাৰ পৰিৱেশটো দেখুৱাইছোঁ আমাৰ ইয়াৰ সঞ্চালিকা বাইদেৱে যি আচলতে বহুদিনৰ মূৰত একাডেমীখনত অহা হৈছে আজি প্ৰতিষ্ঠা দিৱস বুলি ইয়াতে আমি সকলোখিনি লগ হৈছোঁ সকলোৱে লগ হৈ একাপ চাহ খাইছোঁ বা আমি বিষ্ণুৰাভাৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু লগতে আমি প্ৰতিষ্ঠা দিৱসটো এই ধৰণে অনুষ্টুপীয়াকৈ হ'লেও পালন কৰিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ